৩,০০০ৰো অধিক বন্তি প্ৰজ্বলন হল বোকাখাতৰ আহুগাঁও যোগীগাঁও সংযোগী পথৰ কাষত কাতি বিহু দিনা সন্ধিয়া পৰম্পৰাগত আকাশ বন্তি প্ৰজ্বলন তুলসী তলত বন্তি প্ৰজ্বলনেৰে এক নান্দনিক পৰিৱেশ যোগীগাঁও আহুগাঁও সংযোগী পথৰ কাষৰ কৃষিভূমিত বোকাখাতৰ কৃষি বিভাগ তথা বোকাখাতবাসীৰ ৰাইজৰ সহযোগত লগতে কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আজি উদযাপন হৈছে মহকুমা ভিত্তিক কেন্দ্ৰীয় কাতি বিহু মন্ত্ৰী অতুল বৰাই তুলসী তলত বন্তি প্ৰজ্বলন আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে কৃষি পথাৰত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে আজি কাৰ্যসূচীৰ লগত সংগতি ৰাখি কেইবাখনো পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ কৃষকসকলক বিতৰণ কাৰ্যসূচী হাতত লয় দিব